কি খবৰ আপোনালোকৰ? আজি সানডে, চ' আমি ইণ্টাৰনেশ্যনেল এক্সপো চাব আহিছোঁ। আগপিনেদি সোমাব নোৱাৰি, ইমান বেছি ভিৰ। আমি একদম পিছপিনেদি আহিছোঁ আৰু এতিয়া লাইনত ৰখি আছোঁ। ইয়াত টিকেট কাটিব চাওঁ। চ' বহুত বেছি লাইন, এখোজ দুখোজকৈ আগুৱাই আছোঁ আৰু টিকেটটো কাটি লওঁ, তেতিয়া আমি ফাইনেলি সোমাব পাৰিম আৰু গাইজ। ইমান ভিৰ, ইমান ভিৰ। চাগে সানডে কাৰণে আজি এনেকুৱা ভিৰ হৈছে। মই ভিতৰত আপোনালোকক দেখাই আছোঁ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব দেই। টিকেট কাটিলোঁ কিন্তু সোমাব পৰা নাই। কুকুৰে চাগে পাৰ্কিং পোৱাই নাই, পাৰ্কিং কৰিব গৈছে গাড়ীখনত। টিকেট লৈ গেটত ৰখি আছোঁ, আমি সোমাই যাওঁ তেতিয়া। আমি ইয়াতে আছোঁ দিয়া। সোমাই আহিলোঁ, গেটৰ ওচৰতে ৰৈ আছোঁ, কাৰণ কুকুৰে আমাক বিচাৰি থাকিব। একেলগে গ'লে বেছি সুবিধা হ'ব। আকৌ ভিৰটো চাওঁ গাইজ। ভিৰ গাইজ, এনেকুৱা লিঅ'এক্সপো চাব অহা যেন লগা নাই। এনেকুৱা লাগিছে যে আমি দুৰ্গা পূজা চাব আহিছোঁ, কিন্তু নহয়, আমি লিঅ'এক্সপোয়ে চাব আহিছোঁ। ইমান ভিৰ আজি সানডে কাৰণে। ব'লা ব'লা আহা, ভিতৰত যাওঁ। সোমায়ে গাইজ মোৰ চকু পৰিছে এয়া বেগকেইটাত, আৰু বেগকেইটা মানে আছিলে লেডাৰৰ। ইমান ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখিছে ইয়াতে, মানে গোটেইখিনিয়ে চাই থাকিব মন যায় আৰু ল'বৰো মন গৈছে গাইজ, মিছা নকওঁ। কিন্তু দামবোৰ বহুত বেছি আছিলে ইয়াতে। মানুহৰ ভিৰৰ কাৰণে মই ভিডিঅ' কৰিব পৰা নাই। ইয়াতে যাওঁ, কাশ্মীৰী হয়। শাড়ী হয় চাবা। আহিলোঁ শাড়ীৰ দোকানত, চ' শাড়ী চাইছোঁ। ইমান ধুনীয়া ধুনীয়া শাড়ীবিলাক মানে উলিয়াইছে, বহুত বেছি ধুনীয়া চাই আছোঁ। আৰু ৰেঞ্জবোৰো বহুত বেছি গাইজ, চ' বহুত বেছিয়ে ভাল লাগিছে। মই শাড়ীয়ে চাই আছোঁ, আপোনালোককো দেখা পাব। লেমৰ আইটেম আছে আৰু হোম ডেক'ৰেশ্যনৰ বস্তু আছে। আপোনালোকে চাওক গাইজ, মোৰতো বহুত বেছি লাগে। মই এইখিনিৰ কাৰণে আহোঁ। দেখিছেনে মোৰ বেগত, আৰু মই বেক কেমেৰাৰে দেখাইছোঁ আপোনালোকক। यस मैडम, रेंज होगा अदरक इलायची सब ग्राइंड कर सकते हैं। कितने का भैया ये सब? 800 का है ये, 700 में दे देंगे। 800 का है वो, 700 में दे देंगे। आइए मैम आइए। চ' গাইজ, এইবিলাক চফা হয়, বিচনাও বনাব পাৰি। এইটো দেখাই আছে, চ' মই আপোনালোকক অকণমান দেখালোঁ আৰু। ফাৰ্নিচাৰ দেখিলে এনেই মই পাগলা হৈ যাওঁ গাইজ, আৰু চাই থাকিলে ল'বৰ মন যাব। চ' এইটো চাওক, বহুত বেছি ধুনীয়া, হোৱাইট। আমাৰ এভৰি ফ্ৰেণ্ড লগ পাই গ'লোঁ, বহুত বেছি ভাল লাগিছে। বহুত দিনৰ মূৰত দেখিলোঁ, আৰু আজি ফাৰ্ষ্ট টাইম এয়া বেটিক আছিলে ন, বেটিক দেখিলোঁ। এয়া আজি দেখিছোঁ, তাই মানে ডাঙৰে হ'ল চাগে। মোৰ ব্লগত তুমি আহি গ'লা, খাই দিয়া, খাই দিয়া। নকয় গাইজ, লাইচ কৰি আছে। মই ইয়াৰিং চাই আছোঁ, এইটো ইয়াৰিং কেনেকুৱা লাগিছে কমেণ্টত জনাব। তো মোৰ বেছি ভাল লাগিছে গাইজ এইটো, আৰু চাই আছোঁ, কিবা ভাল লাগিলে আপোনালোককো দেখাম। চ' গাইজ, ইয়াতে ইমান ধুনীয়া ধুনীয়া কালেকশ্যনবোৰ আছে ইয়াৰিঙৰ। মই পগলা হৈ গৈছোঁ দেই গাইজ, কি ল'ম কি নল'ম, এক পিনৰ পৰা চাই আছোঁ আৰু চিলেক্ট কৰি আছোঁ। চাগে মই ইয়াৰ পৰা ল'ম আৰু দেই গাইজ। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখিছে, সৰু সৰু ইয়াৰিংবোৰো আছে। ইয়াত
বেছি ধুনীয়া ধুনীয়া আছে গাইছ কালাৰ যাব না এইটো এটা ইয়াৰে কালাৰ চালাৰ একো নাযায় গাইছ পুৰা গেৰাণ্টি দিছে বহুত বেছি ধুনীয়া ইয়াৰে হাতৰ বেংগেলবিলাক বহুত বেছি ধুনীয়া লাগিছে আৰু এইবিলাক গলৰ হয় চ' মই আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখাব ট্ৰাই কৰিছোঁ চাওক বহুত বেছি ধুনীয়া এইটো ৰেঞ্জটো আপুনি ক'ব পাৰিবনে इसका रेंज कितना है 1200 পগলা হৈ গৈছে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন মানে কি ক'ম আৰু বহুত বেছি বেছি ধুনীয়া চ' এয়া ন'স্পিনো আছে ইয়াতে ন'স্পিনটো চাই আছোঁ বাৰু চ' গাইজ কালেকশ্যনবিলাক যে আছে মানে একচে বৰকাৰ এক কি ক'ম আৰু গাইজ মোৰতো এনেকুৱা লাগিছে চব ল'ম অপৰূপা মেম্বাৰ মই আজি দুজনী লগ পালোঁ আৰু যে কিমান লগ পাম নাজানো তো ব্লগত লৈ লৈছোঁ আৰু বহুত বেছি ভাল লাগিলে লগ পাই কেনে মোক চিনিয়ে পোৱা নাই মই চিনি পাই গৈছোঁ এতিয়া আমি অপৰূপা ভাল লাগে কথা পাতি ভাল লাগে আৰু মানে কি মই চিনি পাওঁ আপুনি মোক চিনি পোৱা নাই আৰু ঠিকে আছে ভালে আছে ন ঠিক আছে গাইজ আমি জুৱেলাৰী চাই আছোঁ আৰু মাইকী মানুহৰ জুৱেলাৰী বেছি পচন্দ সেইটো কাৰণে লৈ গৈছোঁ মইতো চিলেক্ট কৰিয়ে আছোঁ আজি বেলেগ বস্তু নাচাওঁ আৰু জুৱেলাৰীয়ে চাই থাকিম গোটেই জুৱেলাৰীয়ে চাই আছোঁ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন মই পগলা হৈ গৈছোঁ গাইজ চাওকচোন কালেকশ্যনবিলাক দেখাই আছোঁ বহুত বেছি ধুনীয়া ধুনীয়া ইয়াতে চুৰিবোৰ আছে মানুহৰ ভিৰ বেছি গাইজ হৈছে নেকি মই লৈ আছোঁ মইতো এটা ডাঙৰ কুকাৰ ড্ৰাই ফ্ৰুটছৰ চ' ড্ৰাই ফ্ৰুটছৰ দোকান দেখি কিনে ৰৈ গৈছোঁ চাব পাৰে ইমান ধুনীয়া ধুনীয়া আছে মন গৈছেনে চাওক গাইজ মই পগলা হৈ যাম এইখিনি দেখা পালে মই ইয়াতে আহি কিনে ভিডিঅ' কৰি আছোঁ গোটেইখিনি খাই দিম কোনে কোনে ভাল পায় গাইজ ড্ৰাই ফ্ৰুটছ খায় চ' চাওকচোন অকণমান ড্ৰাই ফ্ৰুটছৰ 100 लगी है सर ड्राई फ्रूट और आ जाओ ले जाओ बहुत वैराइटीज है इसमें ड्राई फ्रूट्स मैं प्रत्येक बार एक्सपो आने मैंने मेकअपर प्रडाक्टखिनि चावे आज चाई आছোঁ मेकअप কৰি ভাল পাওঁ মানুহবিলাকৰ কাৰণে দেই ये 350 का सेकंड अप्लाई दिस फॉर बेस फाउंडेशन जैसे आप फाउंडेशन के अंदर क्रीम कंसीलर मूव्स लगाते हैं ना इसमें कोई क्रीम कंसीलर लगाने की जरूरत नहीं है पूरा नेचुरल आएगा अलग से ओवर वाइट भी नहीं करेगा एंटीफाइज नहीं होगा फेस को जस्ट मेकअप स्किन और ब्लैंड होगा नेचुरल और जैसे आपने फंक्शन पार्टी में जाने का एंड बैक साइड में मर्जर आता है मर्ज कर लेने का चिक एंड मोजरी हाइलाइटिंग के लिए और ये फंक्शन पार्टी एंड नाइट मेकअप के लिए आएगा एंड बॉटम मेकअप है स्वेट फ्री ऑयल फ्री आएगा सो गाइस बेटाई दिगदारी কৰি আছে এখানে চাব ভালকে নাপামে চাগে আগৰ পিনে চাই লও গাইস আমি যতে আহো ততে খোৱাৰে পাগল সো ইয়াতে চানা লৈ আছো আৰু নিজে খাইও আছো গাইস ইমান ভিৰ ভালকে খাৰাও হ'ব পৰা নাই চাওক মানুহৰ ভিৰ চাওক গাইস বহুত টেষ্টি গাইস সৰু সৰু লৈছো খাইছো দে ঠিকছে আধা পেট ইয়াতে ভৰাইছো গাইস তাত এটা সাৰপ্ৰাইজ আছে মানে মোৰ ড্ৰেছৰ লগত মেচিং কৰি কেনে মই এটা সৰু লিটিল বেগ লৈ লৈছো কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন দেই অপৰূপা লগ পাই গ'লোঁ ৰজিবা গাইছ আজি মই অপৰূপাই লগ পাই আছোঁ আৰু য'তে যাওঁ মোৰ এইটো হয়ে মানে মেক্সিমাম মানুহ লগ পালে মানে অপৰূপাই ওলাই যায় ইয়াতো লগ পাইছোঁ আৰু আহিয়ে মোক ইলজাম লগাইছে মই বোলে আজি এটি দুদিনমান দেখিলে বোলে মই আজিয়ে প্ৰথম আহিছোঁ চাওক আহিয়ে লগাইছে আৰু ধুনীয়া ধুনীয়া মানুহবিলাক দেখিলে মানে তুমি যেনে লাগে এই সেইটোৱে গাইছ ধুনীয়া যে সেইকাৰণে মানে ক'লে আৰু ইমান ধুনীয়া জিলিকি আছে ব্লেক কাপ চাহ হাতেৰে আছিলে বনোৱা চাগে বহুত বেছি ধুনীয়া চ' ভিডিঅ' এলাও নাই মই অকণমান দূৰৰ পৰাই আপোনালোকক দেখাই দিছোঁ বহুত বেছি ধুনীয়া কালেকশ্যন আছিলে চ' ভিডিঅ' কৰিব নিদিয়ে বহুত বেছি ভিৰ গাইছ বহুত বেছি ভিৰ মোৰ ভিডিঅ' কৰিবই মন যোৱা নাই
কেইজনী ক'ত আছে মই নাজানো, মই হেৰাই গ'লোঁ গাইজ। মই ক'ত আছোঁ, সিহঁত ক'ত আছে, এতিয়া মই বিচাৰি আছোঁ, বিচাৰি ওলাব পৰা নাই, ক'ত হেৰাই গ'লোঁ নাজানো আৰু। মই ইহঁতক বিচাৰি পালোঁ, ইহঁতে ইয়াতে আছিলে। মই অকলে অকলে বিচাৰি বিচাৰি পূৰা এটা ৰাউণ্ড মাৰিছোঁ, তাৰপিছতে মই ইহঁতক বিচাৰি পাইছোঁ। মই ক'লোঁ নহয় আমি মানে ইয়াৰ কছমেটিকৰ বস্তুতে আটকি আছোঁ, বেলেগ বস্তু একো চাব পৰাই নাই। রোজি বেটা এখানে চা না, রোজি বেটা এখানে চোৱা না। এই কুৰ্তিকেইটা যে মোৰ চবচে বেছি ভাল লাগিছে গাইজ, মানে বহুত বেছি ধুনীয়া লাগিছে আৰু চাওকচোন ডিজাইনবোৰ, কিয় বা নাজানো কিন্তু বহুত বেছি ভাল লাগিছে। भैया ये सिंगल है क्या, सिंगल है ये? सो सिंगल पीस गाइज। এটা চাওকচোন ইমান মৰম লাগিছে। চবচে ভাল লাগিছে গাইজ এইবিলাক, এইবিলাক চোৱা, এইবিলাক চোৱা। য'তে য'তে খোৱা বস্তু আছে আমি এইবিলাকে টুচ কৰিছোঁ। ইয়াতে পাপৰ চ' গৰম গৰম পাপৰ পুৰি আছে আৰু আমি খুচি আছোঁ গাইজ। বহুত টেষ্টি ন, बहुत गरम है गाइस। ले लो टेस्ट करके देखो जी। ट्राई करो सर, पापड़ ट्राई करके देखो जी। बहुत टेस्टी है। ইয়াৰ পৰা লৈ লৈ খাই আছোঁ গাইছ, ইয়াতে পুৰি পুৰি দি আছে আৰু টেষ্ট কৰিব ইয়াতে দিছে, ইয়াৰ পৰাই চবত খুচি আছে। এইটো ফালে আৰু কি বনাই আছে, এইটো ফালে গোটেই পাপৰৰ আইটেম, এইটো ফালে কিবা স্পাইচি আছে গাইছ, স্পাইচিটো খাই কিনে জনাই আছোঁ কেনেকুৱা। ইয়াৰ পৰা ল'ম চাগে, মিঠা বুলি কৈছে গাইছ, মই খাইছোঁ না, খাই কিনে জনাই আছোঁ কেনে লাগে। চ' গাইছ এইটো মিঠা হয়, বহুত বেলেগ মিঠা, খাই কিনে জনাই আছোঁ কেনেকুৱা হৈছে। ये सुपर टेस्टी हैदराबाद क्रंची मसाला, ऐसा KFC में मैकडोनल्ड में क्रंची होता है ना क्रंची मसाला, देखो जी ऐसा आलू ले लो, गोभी ले लो, प्याज ले लो, पनीर ले लो, मशरूम ले लो, बेबी का ले लो जी। कल ऐसे मसाला पाउडर डाल दीजिए, बस कल ऐसे मसाला पाउडर डाल दीजिए, सादा पानी डालो, सादा पानी डालो, अच्छे से फ्राई कर दीजिए। ये पूरा ऑल वेज जो फ्राई कर सकते हैं, नॉन वेज फ्राई कर सकते हैं। ये 100 का आएगा, 250 में 3 आएगा, एकदम बढ़िया मसाला, वीएक मसाला जी। आलू गोभी प्याज पनीर एनी वेज फ्राई कर सकते हैं। ये गुवाहाटी लियो इंटरनेशनल एक्सपो में 6 साल से अवेलेबल है, हैदराबाद का स्पेशल क्रंची मसाला है, ऐसा मिला दीजिए, फ्राई कर दीजिए, ऐसे मिला दीजिए, फ्राई कर दीजिए, टेस्टी मसाला। ये गरम गरम ইয়াতে তেলত দিব, চাওক গাইস। ये बना का थोड़ा सा दिखा दीजिए। हाँ गरम दे, पकौड़ा के लिए, बच्चा के लिए, स्नैक्स के लिए, फिंगर के लिए। ये वाला ऑल वेज जो फ्राई कर सकते हैं, ये नॉन वेज फ्राई कर सकते हैं, एकदम क्रिस्पी क्रंची टेस्टी होता है, बढ़िया मसाला, वीएक मसाला। ये आलू ले लो, गोभी ले लो, प्याज ले लो, पनीर ले लो, मशरूम ले लो, बेबी का ले लो, एकदम टेस्टी मसाला जी। ये हैदराबाद का स्पेशल क्रंची मसाला। ক্ৰাঞ্চি মছলা গাইজ, বহুত টেষ্টি মই খাইছোঁ আৰু মই লগতে ভিডিঅ'ত দেখাই আছোঁ আপোনালোকক, বহুত টেষ্টি মছলাটো পাৱাৰ গাইজ। बढ़िया मसाला, वीएक তাতে मसाला। পাপৰটো পেকেট ল'ব লাগিব, পাপৰখিনি বহুত টেষ্টি আছিলে। मैडम गरम ले लो जी, हैदराबाद क्रंची मसाला। बाबू ये खाना है क्या? खाओ। गरम गरम गाइस, गरम गरम पूरी ऐसे चाओ। इसमें हम गरम ले लो जी, हैदराबाद क्रंची मसाला। दादाई बनाए ऐसे। भिंडी ले लो, आलू ले लो, पनीर ले लो, मशरूम ले लो, बेबी का ले लो जी। ऐसा KFC में मैकडोनल्ड में क्रंची होता है, क्रंची मसाला, बढ़िया मसाला। गाइस হৈ গ'ল, ইমান জলদি ৰেডি হৈ গৈছে। इसमें 1 सेकंड मैडम कमी है मैडम, हैदराबाद क्रंची मसाला। ऐसा KFC में मैकडोनल्ड में क्रंची होता है ना क्रंची मसाला, चिकन फ्राई करने का, गोभी फ्राई करने का, पनीर फ्राई करने का मसाला। এনেকুৱা লাগিছে গাইছ, এইটো মই টেষ্ট কৰিব ওলাইছিলোঁ, এইটো ফালৰ পৰা মোক ফিংগাৰ আনি কিনে মুখত ধৰাইছে।
বহুত গৰম আছে Yum, yum. বহুত টেষ্টি গাইজ, বহুত টেষ্টি। আপোনালোকে যোনে যোনে লিঅ' এক্সপ' ইণ্টাৰনেশ্যনেল লিঅ' এক্সপ' চাব আহে না, আহিব আৰু ইয়াতে ট্ৰাই কৰিব। বহুত টেষ্টি। বহুত খালোঁ, এতিয়া নল'লে বেয়া কথা। আৰু বহুত টেষ্টি আছিলে, চ' মই টপৰটো লৈ ল'লোঁ। 2 পেকেট 250কৈ লৈছে। চ' বহুত টেষ্টি গাইজ। বাই বাই। আমাৰ কুকুৰে প্লেট চাই আছে, চোৱাচোন কি পচন্দ কৰিছে, মানে অদ্ভুত বস্তু পচন্দ কৰে। এইটো মোক লগত দি আছে। ক'ত আছিলা ইমান সময়? হেৰাই আছিলা দেখোন, লুকাই আছিলা ন? গম পাইছোঁ মই কিবা ল'ম বুলিকে তুমি লুকাই আছিলা, তথাপিতো মই ল'ব এৰা নাই কিন্তু। অকল পিতলৰে বস্তু, দূৰৰ পৰা ভিডিঅ' কৰিছোঁ, ওচৰৰ পৰা এলাও নাই। ইমান বেছি ধুনীয়া, চাওকচোন গাইজ। আমাৰ মানে শ্বপিং কৰা হয় নাই, আমি ফটো উঠিব এইটো চাইডেদি আহি গ'লোঁ। মানে আমি যাওঁতে সেইটো চাইডেদি যাম, সেইটো কাৰণে এইটো ফালে আহি গৈছোঁ এতিয়া। আৰু ফটো কেইখনমান উঠি লওঁ আৰু লগতে ৰিলছো বনাই লওঁ। এইটো মকা আৰু হাতছে যাব দিব নোৱাৰা, সেইটো কাৰণে এইটো পিনে আহি গ'লোঁ আৰু। ভিৰ চাওক, চাৰিও চাইডে কেৱল মানুহে। এনেকুৱা লাগিছে দুৰ্গা পূজা চাব অহা যেন লাগিছে, চাওক। বনোৱা হ'ল আৰু আমি ভিডিঅ' কৰিলোঁ ধুনীয়াকৈ, ফটো উঠিলোঁ। আৰু আমাৰ যিহানে আমাক বহুত ডিষ্টাৰ্ব দি আছে, না ফটো উঠিব দিছে না আমাক ৰিলচ বনাব দিছে, শান্তি দিয়া নাই। তথাপিতো আমি এনেকৈ কৰিলোঁ আৰু যিমান পাৰোঁ। গাইজ ধুনীয়া ধুতি পিন্ধি কেনেকৈ শ্ব' কৰি আছে, ভাল লাগিছে। মই অকণমান দূৰৰ পৰাই ইহঁতক ভিডিঅ' কৰি লৈছোঁ। মোক ভিডিঅ' কৰা দেখি কেনে গাইজ মুখখন ঘূৰাই দিছে। গাইজ আমি ঘৰ আহি পালোঁ, পূৰা ভাগৰ লাগিছে, ইমান মানে ভিৰ আছিলে। এক্সপ' ইমান ভিৰ আছিলে, মই ফাৰ্ষ্ট টাইম এনেকুৱা দেখিছোঁ গাইজ। এনেকুৱা লাগিছে যে মানে এক্সপ' চাব যোৱা নাই, কিবা দুৰ্গা পূজাহে চাব গৈছোঁ, এনেকুৱা ভিৰ আছিলে। মানে আহি এতিয়া ইমান ভাগৰ লাগিছে আৰু টাইমটো হৈছে এইয়া 10:30 পূৰা। মানে অকণমান এতিয়া খাওঁ, খাই লৈ ফ্ৰেছ হৈ কেনে শুই যাওঁ, আকৌ ৰাতিপুৱা উঠিব লাগিব। আৰু আমাৰ যিহানে যে আজি মোক ডিষ্টাৰ্ব দিছে তাতে, মানে কি ক'ম আৰু গাইজ। যিয়াকে নহয়, যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মানে আজি মই তাত কি কি ল'লোঁ সেইখিনি নেদেখাওঁ, নেক্সট টাইম কেতিয়াবা দেখাই দিম। ইমান ভাগৰ লাগিছে, মোৰ একদম দেখাবৰ মন যোৱা নাই গাইজ। বেছি একো কিনা নাই, খোৱা বস্তু অকণমান লৈছোঁ আৰু জুৱেলাৰী অকণমান কিবা কিবি লৈছোঁ। আৰু বেলেগ একো কিনা নহয়, বস্তুবিলাক ইমান দাম কৈছে, চ' সেইকাৰণে নল'লোঁ মই। আৰু কিবা কিবি ভাল লাগিছিলে, চাওঁ আৰু ছানডে'লৈকে চাগে যাম। আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। চ' আজিলৈকে গুড নাইট, বাই বাই গাইজ।